A few moments later. গৈছো ঠিক আছে ৰ'ব অকল 10 টকাকে ন ঠিক আছে গৈছে ৰখি থাকক নাযাবগে দেই পইচাটো চৌকেছতে থৈছিলোঁ পাই পইচাটো এইডোখৰতে থৈছিলোঁ পইচাটো যেন নাই কি হ'ব এতিয়া পইচাটো ইয়াত নাই কোনে নিলে বাৰু তাৰমানে এই বুঢ়া শগুনেই নিলে হ'বলা ল'ৰাটোৱেতো পইচা নচুৱে ইয়াত থকা পইচা ইয়াতে থাকিব লাগিছিলে আৰুতো বেলেগ মানুহ নাই য'তে থং মানে ই বুঢ়া শগুনডালে পায়গৈ আকৌ পইচাটো য'তে থং পইচা ই পাবই মানে কি যে কওঁ এই মই মতাটোক লৈ বুঢ়া শগুন চাল কালি গোখনি ৰূপ দেখা নাই তই বাপেকে আজি দেখাই আছো তাক মই বুঢ়ী মাৰক খেল আহিল তই আজি কত গলি আহিল তই আজি বুঢ়ী মাৰক খেল তোক দেখাই আছো চিনি পোৱা নাই তই চালা তাৰমানে সিয়াত থোৱা পইচাটো তই নিলি খাবলৈ নোপোৱা যাক চালা তই পইচা খুজি নিব পাৰিলেহেঁতেন নে নোৱাৰিলিহেঁতেন ৰাতিপুৱাতো তোক মেৰিগল বিস্কুট এটা আনি দিছিলো মই সৰু লোৱা হেনো তেনেহ'লে যে গোটেই সোপা বিস্কুট কোনে খালে ল'ৰাটোৱে খালে কথা কৈছ ল'ৰাটোলৈ মই এক্সট্ৰাকে কিনি দিছো সিয়া মাৰৰ বাপেৰ ঘৰত এইবোৰ বস্তু দেখি পাইছিলি তই এইকেইটাচোন মোৰ আছো বাপেৰ আছো নে তোৰ মোৰ আছো নে তোৰ আছো ফুটা নাই তোক মই থকা গছ যা আঁঠু কাৰ বুলি কৈছো নহয় কাৰ ধৰ মোৰ কাৰণে ধৰিব কাৰণে তোৰ নিজৰ কাৰণে ধৰ যেতিয়ালৈকে মই নকওঁ উঠ বুলি তেতিয়ালৈকে তই আঁঠু কাইয়ে থাক উঠি নাযাবি কৈ দিছো মই চালা চুৰ কৰি খাবলৈ আহিছো চালা ভগৱানৰ নামত থোৱা পইচাটো হাই নাই পিছে হৌলা হ'ব
খুজিছিলি না খোজা তই ল'ৰাটো মোক যে কৈছাগে তই খুজিছিলি বুলি 9টা ল'ৰাৰ ভিতৰত 5 নম্বৰটোকহে দিবলৈ পাৰি বা ঘৰ যোৱা কেনেকুৱা লাগিছে এতিয়া পাইছ আৰু পইচা নিবি এনেকুৱা কাম কৰিবি নেকি আৰু যদি সেনেকুৱা বেলেগ কাম কৰিবলৈ হয় নহয় আৰু বেলেগ বেলেগ শাস্তি দিম উঠ হ'ব এতিয়া বৈ ভিতৰলৈ বৈ উঠ বৈ নমস্কাৰ অসমবাসী ৰাইজ ভিডিঅ'টো চাই ভালেই পাইছে চাগে ভিডিঅ'টো কাৰোবাৰ মনত আঘাত পাবলৈ বনোৱা হোৱা নাই আপোনালোকৰ কেৱল মনোৰঞ্জনৰ বাবেহে বনোৱা হৈছে আৰু আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি দিলে ভাল লাগিব কাৰণ আৰু নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাম লাইক কৰিব শ্বেয়াৰ কৰিব যাতে চেনেলটি আগবাঢ়ি যাবলৈ আশা ৰাখিছোঁ সকলো সুস্থ থাকক ভালে থাকক আৰু আমাৰ সু আশীৰ্বাদ কৰক যাতে ভাল ভাল ভিডিঅ' আনিব পাৰোঁ আপোনালোকক মনোৰঞ্জন দিব পাৰোঁ গতিকে ইমানখিনিতে ভিডিঅ'টো সামৰিছোঁ জয় আই অসম প্লিজ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব দেই বুলি কোৱা কোৱা প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই লগতে শ্বেয়াৰ কৰিব লাইক আৰু শ্বেয়াৰ কৰি দিবা শ্বেয়াৰ কৰিব চুমা এটা দিবা